নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এক বিশাল জনসমুদ্ৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কিহৰ বাবে জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাব। গুড মৰ্ণিং বন্ধু বান্ধৱীসকল। এতিয়া ৰাতিপুৱা প্ৰায় 5 বাজিছে। অইনদিনা এনেকৈ উঠা নহয়, আজি উঠিছোঁ বহু দিনৰ মূৰত। মোৰ লগত এয়া টমিও উঠিল, টমিও ৰেডি। ৰাতিপুৱা উঠি সঁচাই ভাল লাগে, পৰিৱেশটো একদম ফ্ৰেছ হৈ থাকে। চাৰিওফালে চৰাই চিৰিকটিৰ মাত। টমিও যায় মোৰ লগত এয়া মোক আগবঢ়াই দিবলৈ। এই ৰাতিপুৱাই ওলাই গৈ আছোঁ আমি, বৰমা এজনী লগ পালোঁ। ইমান সোনকালে উঠিলে যে ৰাতিপুৱাই? সদায় উঠে? সদায় উঠে? ঠিকে আছে। কথা পাতি গম পালোঁ বৰমা স্বাস্থ্যৰ প্ৰতি বৰ বেছি সচেতন। এতিয়া যে মাতিলে এই চৰাইটোৰ নামটো জানে নেকি বাৰু? জনাবচোন। এয়া আমাৰ একেখন নাৱৰ যাত্ৰীকেইজনক লগ পালোঁ, মানে গাড়ীৰ যাত্ৰী আৰু। গোটেইকেইজনৰ একদম ফূৰ্তি। আজি বেলিটো এয়া 5টা বজাতে একদম বহুত ওলাইছে। চাগে গৰম বহুত বেছি দিব, তাতে গাড়ীত যোৱা কথা, উপায় নাই। এয়া আমাৰ আৰু এজনো যাত্ৰী আহি পালেহি, তেওঁ মোৰ কাষতে বহিব। গাড়ীতে গৈ আছোঁ অৱতৰত বিহু শুনি। এয়া আহি পালোহি আমি ব্ৰহ্মপুত্ৰৰ পৰা প্ৰথমখন দলং, শৰাইঘাট দলং। যি এই শৰাইঘাট দলঙতে আমাৰ জাতীয় বীৰ লাচিত বৰফুকনে মোগলক কচুকটা দি কাটিছিলে। এয়া জালুকবাৰীৰ ভূপেন হাজৰিকাদেৱৰ সমাধি ক্ষেত্ৰ। আৰু এই সমাধি ক্ষেত্ৰখন দেখিলে কিবা 2011 চনৰ সেই বিশেষ দিনটোলৈ মনত পৰে, যেতিয়া গোটেই অসমখন স্তব্ধ হৈছিল। এতিয়া আমি খানাপাৰা আহি পালোঁ, আমাৰ গন্তব্যস্থলীৰ নিচেই কাষত। আৰু ৰাতিপুৱা একো খাই অহা নাই, একদম এনাৰ্জি নাইকিয়া হৈ গৈছে। ভাবিছোঁ সকলোৱে অলপ কুঁহিয়াৰ ৰস খাই লওঁ। খালী পেটত আছিলোঁ, খাবলৈ অলপ ভয় লাগিছিল, তথাপিও ৰয় ছাৰে ক'লে বোলে খালী পেটত খালে ভালহে, ঔষধৰ কাম কৰে। তো খাবলৈ এয়া বনাব দিলোঁ। আজি আমি এটা ঐতিহাসিকখনত আহিছোঁ, যে আজি আমাৰ প্ৰায় 7 বছৰীয়া আফটাৰ পিৰিয়ড অফ টাইম আজি আমি নিয়মীয়া শিক্ষক হিচাপে নিযুক্তি পাবলৈ ওলাইছোঁ, আৰু সেই নিযুক্তি পত্ৰখন ল'বলৈ আহিছোঁ। তাৰ কাৰণে আমি আমাৰ মাননীয় শিক্ষামন্ত্ৰী লগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অশেষ ধন্যবাদ জনাইছোঁ। আৰু তেখেতৰ কৰ্মৰাজি গুৱাহাটী আহি পালোঁ, আহি পাই পেলাই এতিয়া আমি ভাত খাবৰ কাৰণে হোটেল বিচাৰি ফুৰিছোঁ। ভাত খাই পেলাই দিনটো আৰম্ভ কৰোঁ, তাৰপিছত আমি আমাৰ মূল কাৰ্যসূচীলৈ বহু সময় বিচৰাৰ মূৰত এখন হোটেল পালোঁ 6 মাইলত। তাতে ভাত অলপ খাই ল'লোঁ, এতিয়া আৰু দিনটোলৈ চিন্তা নাই। সকলোৰে মুখত প্ৰাপ্তিৰ হাঁহি আজি সঁচাই লাগিছে। বহুত ভাল লাগিছে দিয়া আজিৰ আমেজটো বেলেগ ধৰণৰ। মানে বিদ্যুৎ অলপ এইফালে চাই দিবা। চিকিউৰিটি চেকিঙৰ বাবে আমি সকলোৱে লাইন পাতিছোঁ। বহুত বেছি ৰ'দ, তথাপিতো কিবা ভাল লাগিছে মনটো। ৰয় ছাৰ, আজি আমাৰ এই নিযুক্তি মেলাত আহি আপোনাৰ মনৰ অনুভৱ কওকচোন।
আজি এই অসম চৰকাৰৰ যি যুগান্তকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে ঠিকাভিত্তিক শিক্ষকসকলৰ নিয়মীয়াকৰণৰ ক্ষেত্ৰত, তাতে আমি যিমান ঠিকাভিত্তিক শিক্ষক আছোঁ নিয়মীয়া বিচৰা সকলোখিনিয়ে এটি সুখ অনুভৱ কৰিছোঁ। আৰু আজিৰ এই দিনটোত এই চৰকাৰৰ বৃহৎ নিযুক্তি মেলাত অংশগ্ৰহণ কৰি আনন্দ উৎফুল্লিত হৈছে। চিকিউৰিটি চেক হ'ল। এতিয়া আমি আহি পালোঁ আমাৰ গন্তব্যস্থল খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ত যি অনুষ্ঠিত হোৱা স্থায়ী নিযুক্তি পত্ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ বাবে। এতিয়া সময় হৈছে প্ৰায় 9:30। ইমান সোনকালে সকলো শিক্ষক শিক্ষয়িত্ৰী আহি আমাৰ এই অনুষ্ঠানত উপস্থিত হৈছেহি তেওঁলোকৰ নিযুক্তি পত্ৰ গ্ৰহণ কৰিবৰ বাবে। আমিও তাৰ মাজে মাজে আমাৰ চেয়াৰ বিচাৰি ঘূৰি ফুৰিছোঁ। এয়া অলপ খালী চকী দেখিছোঁ, ইয়াতে অলপ বহিছোঁ আমি। বহাৰ প্ৰায় এতিয়া টাইম হৈছে 10:30 বাজিছে আৰু আধা ঘণ্টামান পাছত চাগে মিটিং আৰম্ভ হ'ব। চাৰিওফালে চাই ঘূৰিছোঁ, কোনোবা চিনাকি মানুহ দেখোঁ নেকি নাই। এয়া আমাৰ মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয় ইতিমধ্যে আহি উপস্থিত হৈছেহি। ইতিমধ্যে আৰম্ভ হৈছে। শিক্ষামন্ত্ৰী মহোদয়ে ভাষণ আগবঢ়াব এতিয়া কিছুমান পিছত। আজি আমাৰ সকলোৰে বাবে এটা ডাঙৰ প্ৰাপ্তিৰ দিন। শিক্ষা বিভাগৰ বাবে, অসম চৰকাৰখনৰ বাবে, আপোনালোকৰ বাবে আজি এটা প্ৰাপ্তিৰ দিন। আজি দিনটো আমাৰ বাবে আন এক লক্ষ্য প্ৰাপ্তিৰ বাবেও এটা স্মৰণীয় দিন। বিগত নিৰ্বাচনৰ সময়ত মই সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ আৰু ৰাইজৰ আগত কৈছিলোঁ যে আমাৰ চৰকাৰ যেতিয়া শাসনলৈ আহিব আমি 1 লাখ যুৱক যুৱতীক নিযুক্তি প্ৰদান কৰিম। এতিয়া প্ৰায় 2 বাজিল, আমাৰ মিটিঙো শেষ হ'ল আৰু মিটিঙৰ শেষত আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে ঘোষণা কৰিছিলে যে আমাৰ এপইণ্টমেণ্ট লেটাৰবোৰ ৱেবছাইটত আমি ডাউনলোড কৰিব পাৰিম। গতিকে আমি সকলো ঘৰমুৱা হ'বলৈ আগবাঢ়িলোঁ। সকলোৱে এয়া ঘৰমুৱা হ'বলৈ বাট লৈছে। তাৰপিছত আমিও এয়া গাড়ীত উঠিলোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আৰু দুখীয়া ভাগৰে সকলোৰে মাত নাইকিয়া হৈ গৈছে। যি নহওক, ধন্যবাদ।